আজি যেটো ক্লাস কৰিবলৈ আহিছো হেতু হল অসমীয়া ব্যাকৰণৰ হন্দি। হন্দি কাক বলে আৰু হন্দি কেইবিধ এটো প্ৰথমতে জানিব লাগিব। প্ৰথমতে হল উচ্চাৰা উচ্চাৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকেই হন্দি বলে। উচ্চাৰা উচ্চাৰিকৈ থকা দুটা বৰ্ণ বা দুটা শব্দৰ মিলন হোৱাকেই হন্দি বুলি কোৱা হয়। আচলতে ই তিনিবিধ। প্ৰথমটো হল হৰ হন্দি আৰু তাৰপিছত হল ব্যঞ্জন হন্দি আৰু শেষত আছে বিসৰ্গ হন্দি। আজি আমি স্বৰ সন্ধিৰ বিষয়ে আলোচনা কৰিম আৰু হেতু হল হৰ হন্দি কি হেতু প্ৰথমতে জানিব লাগিব। হৰ হন্দি হল হৰ বৰ্ণৰ লগত হৰ বৰ্ণৰ যি হন্দি হয় তাক হৰ হন্দি বলে। ইয়াতে এটা কথা মন কৰিব যে হৰ বৰ্ণৰ লগত হৰ বৰ্ণৰ যি মিলন হয় বা মিলন ঘটে তাকে হৰ হন্দি বলে। ইয়াত হৰ হন্দিৰ কিছুমান নিয়ম দিয়া হৈছে, সেইবিলাক আমি ক্ৰমে এটা এটাকৈ আলোচনা কৰি যাম। মই প্ৰথমতে যেটো নিয়ম কৰিছো হেতু হল হৰ হন্দি অৰ লগত অ যোগ হৈ কি হয় আ হয়। এটো হল প্ৰথম নিয়ম, অৰ লগত অ যোগ হৈ কি হৈছে আ হৈছে। যেনেকৈ ধৰা ফল যোগ অফল। ইয়াত লৰ লগত এটা কি আছে অ আছে আৰু অফলতো প্ৰথমতে অ আছে। গতিকে এই লৰ অ আৰু ইয়াত অ আছে, এই দুয়োটা মিলি কি হল দুয়োটা মিলি আ হল। আৰু এই আৰ চিহ্ন হৈছে আকাৰ। গতিকে আমি আকাৰো লিখিব পাৰো। সেইবাবে ফল যোগ অফল সমান সমান কি হল ফলাফল। এই লৰ অ আৰু অ দুয়োটা মিলি আকাৰ হৈছে বা আ হৈছে। এটা কথা মনত ৰাখিব যে আমাৰ ব্যঞ্জন হন্দি বা ব্যঞ্জন বৰ্ণ যিকেইটা আছে প্ৰত্যেকটোৰ লগতেই কি থাকে অ যোগ হৈ থাকে। গতিকে দেখা আৰু এটা আমি দেখাই আছো নীল যোগ অচল। যেমন এইটো যদি ভঙা হয়, যদি শব্দটো ভঙা হয় ন যোগ ই যোগ ল যোগ লৰ লগত এটা কি আছে অ আছে। ঠিক তেনেকুৱা অচলৰ প্ৰথমতে কি আছে অ আছে। অচলৰ কি আছে প্ৰথমতে অ আছে। গতিকে এই অ আৰু এইটো অ দুয়োটা অ মিলি সমান সমান কি হৈছে আ হৈছে। গতিকে নীলৰ লগত আ যোগ হৈ কি হল নীলাচল। আমি এতিয়া ২ নম্বৰ নিয়মটো চাম। ২ নম্বৰ নিয়মটোত আছে অ যোগ আ সমান সমান আ। ইয়াৰ উদাহৰণ এটা দিয়া আছে হিম যোগ আলয় সমান সমান হিমালয়। যেমন হিম হৰ লগত কি আছে, এইটো যদি ভাঙো তেনেহলে কি হ'ব হ যোগ ই যোগ ম যোগ মৰ লগত এটা কি আছে অ আছে। ঠিক তেনেকৈ ইয়াত দিয়া আছে কি আলয়। আটো প্ৰথম আছে, গতিকে এই অৰ লগত আৰু ইয়াৰ আটো যদি যোগ কৰা হয় তেনেহলে সমান সমান হৈ কি হ'ব সূত্ৰ হিচাপত আ হ'ব। গতিকে হিম যোগ আলয়
সমান সমান কি হ'ব হিমালয় আৰু এটা চোৱা বিবেক যোগ আনন্দ সমান সমান কি হৈছে বিবেকানন্দ ইয়াত কৰ লগতে এটা কি আছে এই কৰ লগতে এটা অ আছে আৰু ইয়াত প্ৰথমটো কি আছে আ গতিকে এই দুটা মিলি সমান সমান হয় কি হ'ব আমাৰ আ হ'ব নাইবা ইয়াত আকাৰো দিব পৰা যায় সেইবাবে কৰ অ আৰু আটো প্ৰথমতে আছে এই দুটা মিলি কি হৈছে আকাৰ হৈছে সেইবাবে বিবেক যোগ আনন্দ হৈছে বিবেকানন্দ আৰু আমি 3 নম্বৰটো চাওঁ 3 নম্বৰ নিয়মত দিয়া আছে আ যোগ আ সমান সমান আ ইয়াত চাব ইয়াত আৰ লগত আ যোগ হলে কি হয় আই হয় নিয়মটো দিয়া আছে আ যোগ আ সমান সমান আ গতিকে বিদ্যা এইটো দৰ লগত কি আছে 29টি জ আৰু আকাৰ দিয়া আছে আকাৰ মানে আ ইয়াত এইটো আকাৰ মানে ইয়াত কি আছে এটা আ আছে সমান সমান যোগ আৰু ইয়াত আলয় আলয়টোৰ প্ৰথমতে কি আছে আ আছে গতিকে সমান সমান যাই কি হল আ হল এইটো আমি আকাৰো দিব পাৰো গতিকে বিদ্যা যোগ আলয় সমান সমান বিদ্যালয় আৰু এটা কথা মন কৰিব যেতিয়া আমি হন্দি কৰো তেতিয়া এই দুটা যে উচ্চাৰ উচ্চাৰিকৈ শব্দ থাকে এই শব্দ দুটাৰ এটা কৈ কি থাকিব লাগিব মিনিং থাকিব লাগিব যেনেকুৱা ধৰা বিদ্যা বিদ্যাৰ এটা মিনিং আছে অৰ্থ আছে আৰু আলয়ৰ এটা অৰ্থ আছে যেনেকুৱা আলয় মানে হল ঘৰ আৰু বিদ্যা মানে আমি যিবিলাক বিদ্যা শিকো সেইটো বিদ্যা আৰু এটা উদাহৰণ চোৱা ইয়াত দিয়া আছে উমানন্দ আমাৰ উমানন্দ উমা যোগ আনন্দ সমান সমান উমানন্দ যেনেকুৱা মৰ লগতে এটা কি আছে আকাৰ আ আছে আৰু আনন্দটো প্ৰথমতেই আ এই দুটা মিলি কি হৈছে আ হৈছে সেইবাবে কোৱা হয় যে দুটা মিলি এটা হৈ যায় কি হৈছে আকাৰ হৈছে যেনে উমা যোগ আনন্দ সমান সমান উমানন্দ এতিয়া আমি 4 নম্বৰ নিয়মটো চাম 4 নম্বৰ নিয়মত আছে যে আ যোগ আছে আ যোগ অ সমান সমান কি হৈছে আ হৈছে তেছা হিমা যোগ অন্ত সীমান্ত ইয়াত হিমা এই শব্দটো যদি আমি ভাঙো তেনেহলে কেনেকৈ ভাঙিম দন্তে হ যোগ ই যোগ ম যোগ আ ইয়াৰ কি হল আটো আছে আৰু অন্তটো যদি ভাঙো অ প্ৰথমতে দি আছে ও যোগ ন যোগ ত তেনেহলে তৰ লগত এটা কি আছে মই প্ৰথমতে কৈছো যে ব্যঞ্জন বৰ্ণ লগত সদায় কি থাকে অ থাকে আমি ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোতে সদায় হৰ বৰ্ণৰ সহায় লব লাগে গতিকে এই প্ৰত্যেকটো ব্যঞ্জন বৰ্ণৰ লগত আমাৰ কি থাকে হৰ বৰ্ণ থাকিবই গতিকে আমি ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোতে হৰ বৰ্ণৰ
সহায় ল'ব লাগে। এইটো চোৱা, যেনেকৈ ধৰা সীমা, তেন্তে হৰ লগত কি আছে? ই আছে, আৰু মৰ লগত আ আছে। সীমা হৈছে, আৰু অটো হৰবৰ্ণ। মানে হৰবৰ্ণ উচ্চাৰণ কৰোঁতে কাৰো সহায় ল'ব নালাগে। আৰু অন্ত, ন আছে আৰু ত আছে, দুয়োটাৰ লগত কি আছে? অ যোগ হৈ আছে। গতিকে সমান সমান কি হৈছে? সীমান্ত। আৰু এটা দিয়া আছে মহাযোগ অৰ্গ সমান সমান মহাৰ্গ। এইটো একেই নিয়ম, আমাৰ এইটো নিয়মত পৰিছে। ইয়াত কি দিয়া আছে? মহা, মৰ লগত এটাও আছে, আৰু হৰ লগত আ আছে। যোগ অৰ্গ, অটো আমাৰ হৰবৰ্ণ, আৰু অৰ্ঘ গৰিবৰ লগত কি আছে? অ আছে। গৰ লগত এটা কি আছে? অ আছে। গতিকে সমান সমানলৈ কি হৈছে? মহাৰ্ঘ হৈছে। যিয়ে নহওক আজি ইমানেই, আৰু যদি এনেকুৱা ভিডিঅ' লাগে আমাক কমেণ্ট কৰি জনাব। আৰু নেক্সটত আমি 5 নম্বৰ নিয়মৰ পৰা আৰম্ভ কৰিম।